Welcome my channel bishnu. আজি আকৌ নতুন এটা ব্লগ আপোনালোকলৈ লৈ আহিছো। মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেন্ট কৰিব। যদি ক'বাত ভুল হৈছে নতুনকে বনাবলৈ চেষ্টা কৰি আছো। বলক আজি ভিডিওটো আৰম্ভ কৰো। এইখিনিতে মই পঢ়া স্কুলখন দেখাই লওঁ। মই স্কুলত পঢ়িছিলো সৰুতে, প্ৰথম জীৱনৰ প্ৰথম মানে যেটো খোজ স্কুলত দিছিলো। মই সেই বিদ্যালয়খন আপোনাক অকমান আমাৰ ঘৰৰ মুখত আছে দেখুৱাবলৈ চেষ্টা কৰোঁ। এদিন মই বনাম ব্লগটো স্কুলখনক লৈ, বৰ আগতে বহুত সুন্দৰ হ'ল দেখুৱাম। এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মধুৰি গছজোপা পৰা ভিডিঅ' আৰম্ভ কৰিম। তাৰ আগতে মই এজনী কুকুৰ আনিলোঁ, কুকুৰজনী বান্ধি লওঁ। তাই চিঞৰি আছে, বলক বান্ধি লৈ বলক खत्म बाय बाय टाटा गुड बाय गया। মোক এনেকুৱা এডাল ডাং লাগিব, তাৰপিছত মধুৰি পাৰিব লাগিব। ফাইনেলি মধুৰি পাৰি ল'লোঁ। এয়া আমাৰ ঘৰৰ মধুৰি। এতিয়া বলক বাকী মধুৰি কিহৰ লগত খাম আপোনালোকক এতিয়া দেখাম। যিহেতু গৰম বৰ বেছি, গৰমৰ কাৰণে মধুৰিটো আজি বেলেগ বস্তুৰ লগত খাম। কিহৰ লগত খাম চাই থাকক ভিডিঅ'টো। बहुत तेज हो रहा है, बहुत तेज हो रहा है। এনেকৈ মধুৰিখিনি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। কাটি পেলাই এতিয়া খাব লাগে। अरे कहना क्या चाहते हो? এইয়া আমাৰ লোকেল গাঁৱলীয়া সাজপানী। এয়া সাজপানী খাম এতিয়া আমি। বাকিছোঁ গৰমত আপোনাৰ যিহেতু সাজপানী খাব লাগে, পেটৰ কাৰণে ভাল। এয়া বাকিলোঁ। আপোনাৰ হোৱা নাছিলে দিন, কিন্তু এতিয়া গৰমৰ উত্তাপত খাবলগীয়া হৈছে আৰু 2-3 দিন ৰখিবলগীয়া হ'ল দেন। লগত আছে মধুৰি আছে, মধুৰিৰ লগত খাম। যিহেতু বেছি গৰমত পেট ঠাণ্ডা কৰিবলৈ কুঁহিয়াৰ ৰস খাব লাগে, কিন্তু কুঁহিয়াৰ আমাৰ ইয়াত নাই। গাঁৱৰ মানুহ যিহেতু আমাৰ লোকেল সাজ, যিটো গাঁৱলীয়া সাজপানী খাম মধুৰিৰ লগত। খাই দেখাই দিওঁ, খাই লোকেল সাজ অপকাৰ নাই। ই স্বাস্থ্যৰ কাৰণে ভাল বাৰু, বেয়া নহয়। বৰ বেছি খাব নালাগে, হিচাপ অকণ। গৰমত যিহেতু পেট ঠাণ্ডা ৰাখে। বঢ়িয়া হৈ গ'ল আৰু নাখাওঁ। মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব, কেনেকুৱা লাগে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজি এইটোকে কৈছোঁ, গৰমত কোনো বেয়া কথা নহয়। ঘৰুৱা সাজপানী খোৱা, নতুন বস্তু খাই চালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, বেয়া হ'লেও কৰিব।
ভাল হ'লেও কৰিব খা মদৈ